ভাৰতৰ 10জন আটাইতকৈ ধনী ইউটিউবাৰ কোন কোন জানেনে? বৰ্তমানলৈ মানে ভাৰতৰ 10জন আটাইতকৈ ধনী ইউটিউবাৰ কোন কোন জানেনে? চ' যদি নাজানে তো চাই থাকক ভিডিঅ'টো শেষলৈ। তো আলোচনা কৰিবলৈ গৈ আছোঁ ভাৰতৰ 10জন আটাইতকৈ ধনী ইউটিউবাৰ কোন কোন। টপ 10 ৰিচাৰ্চ ইউটিউবাৰ্ছ ইন ইণ্ডিয়া। ভাৰতৰ 10জন আটাইতকৈ ধনী ইউটিউবাৰ। চ' নম্বৰ 1ত আহিলে এইজন গৌৰৱ চৌধুৰী। গৌৰৱ চৌধুৰী বুলি কয়, যাক নেকি টেকনিকেল গুৰুজী বুলি বহুতে চিনি পায়। চেনেলটোৰ নাম আছে আপোনাৰ টেকনিকেল গুৰুজী আৰু ইয়াৰ নেটৱৰ্থ হ'ল আপোনাৰ 356 ক্ৰ'ৰ, মানে ইয়াৰ টোটেল সম্পত্তি হ'ল মানে 356 কৰোৰ। ঠিক আছে, গৌৰৱ চৌধুৰী টেকনিকেল গুৰুজী এইজনে হ'ল ব্যক্তি। তাৰপিছত নাম্বাৰ টুত আহিলে এইজন দেখিছে, এইজন হ'ল আপোনাৰ ভুৱন বাম বুলি ক'ম। ভুৱন বাম এইজনে ব্যক্তি, আৰু ইয়াৰ চেনেলটোৰ নাম হ'ল বিবিকি ফাইন্স বুলি কয়। এণ্ড ইয়াৰ নেটৱৰ্থ হ'ল কিমান 122 কোটি, মানে 122 ক্ৰ'ৰ। এইজনে হ'ল ব্যক্তি ভুৱন বাম। তাৰপিছত নেক্সট বুলি ক'লে আহে আপোনাৰ এইজন আহিলে আপোনাৰ এইজন হ'ল আপোনাৰ অমিত ভাদানা বুলি কয়, অমিত ভাদানা, আৰু ইয়াৰ নেটৱৰ্থ হ'ল 80 ক্ৰ'ৰ, মানে 80 কোটি। অমিত ভাদানা নাম্বাৰ 3ত এইজনে হ'ল ব্যক্তি। তাৰপিছত নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইজনকতো চিনিয়ে পায় আৰু সকলোৱে, যাক কয় আপোনাৰ কেৰী মিনাটি বুলি চিনি পায় সকলোৱে। কেৰী মিনাটি চেনেলটোৰ নাম কেৰী মিনাটি, অৰিজিনেল নামটো হ'ল আপোনাৰ অজয় নগৰ, আৰু ইয়াৰ নেটৱৰ্থ হ'ল টোটেল আপোনাৰ 50 ক্ৰ'ৰ, মানে 50 কোটি অজয় নগৰ। তাৰপিছত নেক্সট আহিলে এইজনী নাম হ'ল আপোনাৰ নিশা মাধুলিকা, আৰু ইয়াৰ টোটেল আপোনাৰ নেটৱৰ্থ হ'ল কিমান? ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ 43 ক্ৰ'ৰ, মানে 63 কোটি, 63 মানে 43 ক্ৰ'ৰ, মানে 43 কোটি নেটৱৰ্থ, মানে টোটেল ধনসম্পত্তি নিশা মাধুলিকা। তাৰপিছত নেক্সট বুলি ক'লে আহিলে এইজন আপোনাৰ সন্দীপ মহেশ্বৰী বুলি কয়, আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল 41 ক্ৰ'ৰ, মানে 41 কোটি। সন্দীপ মহেশ্বৰী এইজনে হ'ল ব্যক্তি, জানে আৰু বহুতে সন্দীপ মহেশ্বৰী। তাৰপিছত নেক্সট বুলি ক'লে আহিলে এইজন হ'ল খান ছাৰ বুলি, ভাইৰেল খান ছাৰ বুলি সকলোৱে জানে, খান ছাৰ, আৰু এইজনৰ অৰিজিনেল নামটো হ'ল আপোনাৰ ফাইজল খান। বহুতে হয়তো নাজানে, অৰিজিনেল নামটো হ'ল ইয়াৰ কি ফাইজল খান, আৰু ইয়াৰ টোটেল নেটৱৰ্থ, মানে টোটেল ধনসম্পত্তি হ'ল আপোনাৰ মোটামুটি 41 ক্ৰ'ৰ, মানে 41 ক্ৰ'ৰ ফাইজল খান। তাৰপিছত নেক্সট বুলি ক'লে আহিলে এইজন হ'ল আপোনাৰ আশিষ চাচলানী বুলি কয়, আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ 40 ক্ৰ'ৰ, মানে 40 কোটি টোটেল ধনসম্পত্তি, মানে 40 কোটি। এইজনে হ'ল ব্যক্তি আশিষ চাচলানী এইজনে ব্যক্তি। তাৰপিছত নেক্সট আহিলে এইটো হৰ্ষ বেনিৱাল বুলি কয়, আৰু ইয়াৰ টোটেল যদি ধনসম্পত্তি চাই, ইয়াৰ টোটেল ধনসম্পত্তি হ'ল আপোনাৰ 30 ক্ৰ'ৰ, মানে 30 কোটি। হৰ্ষ বেনিৱাল এইজনে ব্যক্তি। তাৰপিছত নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইজন আহিলে আপোনাৰ হয়তো বহুতে চিনি পাব, নাম হ'ল আপোনাৰ ধ্ৰুৱ ৰাঠি, এণ্ড ইয়াৰ টোটেল যদি ধনসম্পত্তি চাই, ইয়াৰ টোটেল ধনসম্পত্তি হ'ল আপোনাৰ 24 ক্ৰ'ৰ, মানে 24 কোটি। ধ্ৰুৱ ৰাঠি, ঠিক আছে। চ' এইজনে আছিল ব্যক্তি ধ্ৰুৱ ৰাঠি, হয়তো বহুতে জানে আৰু। তো যেন হওক, এইকেইজনে আছিল আপোনাৰ বৰ্তমান সময়লৈকে মানে কি ভাৰতৰ 10জন আটাইতকৈ ধনী ইউটিউবাৰ। মই ফিৰছে ৰিপিট কাৰ দেতা হওক পটাপট জল্দি মানে টপ 10 ৰিচাৰ্চ ইউটিউবাৰ্ছ ইন ইণ্ডিয়া। চ' নম্বৰ 1 আছিলে আপোনাৰ গৌৰৱ চৌধুৰী। তাৰপিছত নম্বৰ 2ত আছিলে এইজন মানে কি ভুৱন বাম। তাৰপিছত এইজন আছিলে অমিত ভাদানা। তাৰপিছত আছিলে এইজন অজয় নাডৰ। তাৰপিছত আছিলে এইজন নিশা মাধুলিকা বুলি কয়, তাৰপিছত আছিলে আপোনাৰ সন্দীপ মহেশ্বৰী। তাৰপিছত আছিলে আপোনাৰ নেক্সট মানে ফাইজল খান, মানে খান ছাৰ বুলি জানে সকলোৱে, খান ছাৰ। তাৰপিছত আছিলে নেক্সট আপোনাৰ আশিষ চাচলানী, এণ্ড তাৰপিছত আছিলে নেক্সট তাৰ হৰ্ষ বেনিৱাল। তাৰপিছত আছিলে আপোনাৰ এইজন আছিলে অন্তিমজন, মানে ধ্ৰুৱ ৰাঠি। চ' এইকেইজনে আছিলে মানে কি বৰ্তমান সময়লৈকে ভাৰতৰ 10জন আটাইতকৈ ধনী ইউটিউবাৰ। তো দেখিলে এইকেইজনে আছিলে মানে কি বৰ্তমান সময়লৈকে মানে কি ভাৰতৰ 10জন আটাইতকৈ ধনী ইউটিউবাৰ নাম দেখিলে, আৰু এইকেইজনে আছিলে। তো যেন হওক গাইজ, আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, এণ্ড যদি ভাল পালে অভিয়াছলি তাৰ লাইক কৰি দিব, এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। তো মিলতে हैं फिर नेक्स्ट वीडियो पर, तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।